নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে আৰু এটা জব আহি গৈছে, যিটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ নতুন আৰু এটা ভৰ্তি আহি গৈছে। এটাৰো আগতে দিয়া গৈছিলে, আইচি আৰু এটা আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা, যিটো আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেট পাছ সকলোৱে পঠাব পাৰিব। এইটো হ'ল অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইট, যিটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ নটিফিকেশ্যনো আহি গৈছে, আমি আপোনালোকক দেখুৱাই দিছোঁ নটিফিকেশ্যনটো। এইটো হ'ল নটিফিকেশ্যন, তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যন। ইয়াত সকলোখিনি আছে, লিখা পদ কেইটা কি আছে, ক'ত কি আছে। আমি ইয়াত এই ভিডিঅ'টোৰ দ্বাৰা গোটেইখিনি কথা জানিম। এই পোষ্টত কিনো আছে, যোগ্যতা কি লাগিব, কোনটো পোষ্টৰ কাৰণে, আৰু 12 পাছৰ কাৰণে কোনটো পদ আছে, 10 পাছৰ কাৰণে কোনটো আছে, গ্ৰেজুৱেট পাছৰ কাৰণে কোনটো আছে, আমি গোটেইখিনি জানিম। অইল ইণ্ডিয়া লিমিটেডৰ পোষ্ট কেইটাৰ নাম হ'ল জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক কাম অপাৰেটৰ। প্ৰথমটো পদ এইটো, দ্বিতীয়টো হ'ল এছিষ্টেণ্ট টেকনিচিয়ান, তৃতীয়টো হ'ল ছিনিয়ৰ এছিষ্টেণ্ট, 4 নম্বৰটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ, আৰু 5 নম্বৰটো হ'ল এছিষ্টেণ্ট ডিৰেক্টৰ। এই 5টা পদত ভৰ্তি আহিছে, আৰু যিটো হ'ল চৰকাৰী চাকৰি। ইয়াত কোনো কণ্ট্ৰেকচুৱেল বেছড নহয়, গোটেইকেইটা চৰকাৰী চাকৰি। আপোনাৰ ইয়াত এপ্লাই মোৰ হ'ল অনলাইন, আৰু জব লোকেশ্যন হ'ব ৰাজস্থান। ইয়াত অল ইণ্ডিয়াৰ গোটেই কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত চিলেকশ্যন প্ৰচেছ হ'ব ৰিটেন এক্সাম ডট পাৰ্চনেল ইণ্টাৰভিউ, এই দুটাৰ পিছত হৈ যাব। ৰিটেন এক্সামটো পাছ কৰাৰ পিছত পাৰ্চনেল ইণ্টাৰভিউ ল'ব। ইয়াত জেনেৰেল আৰু OBCৰ কাৰণে 200 টকা ফিজ লাগিব এপ্লিকেশ্যন কৰোঁতে, আৰু SC ST PWD এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো পইচা নালাগে। ইয়াৰ পে'মেণ্ট মোৰ অনলাইন আপোনালোকে কৰিব পাৰিব। ইয়াৰ চেলাৰী হ'ব 16,000ৰ পৰা 83,000ৰ ভিতৰত। ইয়াৰ মেক্সিমাম এজ হ'ব, মিনিমাম এজ হ'ব লাগিব 18 বছৰ, আৰু মেক্সিমাম এজ হ'ব লাগিব 35 বছৰ। ইয়াৰ নটিফিকেশ্যনটো আপোনালোকে গোটেইখিনি ডিটেইলছ চাই ল'ব। নটিফিকেশ্যনটো আমি তলত দি দিম, আপোনালোকে চাই ল'ব। ডিছক্ৰিপশ্যনত গৈ গোটেই নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব, তাত গোটেইখিনি বস্তু লিখা আছে। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 10, 12 বা 10, 12 পাছৰ কাৰণেও আছে, কেইটামান পোষ্ট 10, 12ৰ কাৰণে আছে, আৰু কেইটামান গ্ৰেজুৱেটৰ কাৰণে, বা গ্ৰেজুৱেট থকা গোটেইকেইটা বস্তুৰে পঠাব পাৰিব। গ্ৰেজুৱেট ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিনৰ সহায় কৰি লাগিব গ্ৰেজুৱেটটো। টোটেল ভেকেঞ্চি 11টা আছে, আপোনালোকে চাই ল'ব। গোটেইকেইটা পদ মিলি 11টা আছে। এই নটিফিকেশ্যনটোত গৈ আপোনালোকে চাই ল'ব, ইয়াত গোটেইখিনি কথা লিখা আছে। আপোনালোকক মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে গৈ চাই ল'ব। আৰু ইয়াত আপোনালোকৰ এইটো অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট, যিটোত গৈ আপোনালোকে গোটেই ডিটেইলছখিনি চাই গোটেই এনেকৈ এপ্লাই কৰি গোটেইখিনি আপোনালোকে চাই ল'ব। ইয়াত গৈ ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰ কৰিলে আপোনালোকে গোটেইখিনি কাম কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ ইমানেই আছিল। আপোনালোকে যদি এনেকুৱা ধৰণৰ চাকৰিৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ইয়াত চৰকাৰী চাকৰিৰ নটিফিকেশ্যন, লগতে প্ৰাইভেট, আৰু লগতে আপোনালোকৰ যিকোনো ষ্টেটৰ চাকৰিৰ কথা ইয়াত জনোৱা হ'ব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টোত ইমানেই। থেংক ইউ।